চঢ়ালাইছ মই এটা গান গাম জান তুমি আনৰ ৰবা কিমান মজা লাগিব Oh my God! Wow! বন্ধুসকল আপোনালোকক আজি ধেমালি কৰিব অহা নাই ইম্পৰ্টেণ্ট কথা এটা ক'বলৈ আহিছোঁ তো নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে সকলোৱে জ্ঞাত যে আফ্ৰিকান সোয়াইন ফিভাৰৰ কথা যিটো গাহৰিৰ শৰীৰত পোৱা গৈছে বৰ্তমান কিছু ঠাইত বিয়পি পৰিছে বলক বন্ধুসকল চাওঁ অসমত এই মহামাৰী সোয়াইন ফিভাৰ কেনেকৈ প্ৰভাৱিত হৈছে উজনিত সোয়াইন ফিভাৰৰ আতংক দিনতে অমানিশা গাহৰি পালকৰ বেংকৰ ঋণ কেনেকৈ ঘূৰাব ডিব্ৰুগড়ত হাহাকাৰ কৰিছে খ পৰিয়ালে আমগুৰিত উপাৰ্জনহীন 1.5 শতাধিক পৰিয়াল কি কৰিব কেনেকৈ চলিব তো বন্ধুসকল ভিডিঅ'টো চাই নিশ্চয় গম পাইছে আফ্ৰিকান সোয়াইন ফিভাৰ অসমত কি পৰিস্থিতিৰ সৃষ্টি হৈছে তো বন্ধুসকল তাৰ উপৰি চীন দেশত আফ্ৰিকান সোয়াইন ফিভাৰক লৈ কি পৰিস্থিতিৰ সৃষ্টি হৈছিল চাওঁ আহক তো বন্ধুসকল ভিডিঅ'টো চাই নিশ্চয় গম পাইছে এনেকুৱাই চীন দেশত আক্ৰান্ত কৰা সোয়াইন ফিভাৰ গাহৰিবোৰক চীন দেশৰ নদীত পেলাই দিয়া হৈছিল তো সেই নদীয়েদি আহি আমাৰ ব্ৰহ্মপুত্ৰত উটি ভাহি আহি পাইছিল আৰু সেই ব্ৰহ্মপুত্ৰত নদীত উটি অহা এই মহামাৰী ৰোগৰ আক্ৰান্ত গাহৰিবিলাকৰ পৰা আমাৰ অসমৰ বিভিন্ন ঠাইত বৰ্তমান লোকে বিয়পি পৰিছে বন্ধুসকল চাওঁ আহক এই গাহৰি মহামাৰী ৰোগ কোন ঠাইত বিয়পি পৰিছে লখিমপুৰ ধেমাজি শিৱসাগৰ ডিব্ৰুগড় যোৰহাট বিশ্বনাথ মূৰে কপালে হাত দিছে 6খন জিলাৰ গাহৰি পালকে বন্ধুসকল শেষত বিদায় লোৱাৰ আগতে চীনৰ দুখ লগা দৃশ্য এটা চাই লওঁ আহক বন্ধুসকল চীন দেশত এনেকৈ প্ৰায় 10 লাখ গাহৰি জীয়াই খালত পেলাই একেলগে পুতি দিয়া হৈছিল তো বন্ধুসকল শেষত মই এটাই চৰকাৰক নিবেদন কৰিব বিচাৰিম যে সোয়াইন ফিভাৰৰ ভেকচিন তৈয়াৰ কৰক নহ'লে গাহৰি পালকসকলক অলপ সাহায্য দি সহায় কৰক এয়াই মোৰ চৰকাৰৰ ওচৰত